নমস্কাৰ বন্ধুসকল, আপোনালোকক পোনপ্ৰথমে মই মোৰ Yogi-Tech চেনেললৈকে স্বাগতম জনাইছো। আৰু বন্ধুসকল, আজি মই দেখুৱাব লৈছো যে আপোনালোকে টেলিত কেনেধৰণে কাম কৰিব। তো টেলিত কাম কৰিব লাগিলে ফাৰ্ষ্ট টাইম আমাক এটা কোম্পানীৰ প্ৰয়োজন হয়। সেইকাৰণে আমি টেলি খুলি লোৱাৰ পিছতে আমি এটা কোম্পানী চিলেক্ট কৰিব লাগিব, বনাই থোৱা থাকিলে, আৰু বনোৱা নাথাকিলে আমি কি কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। তো বন্ধুসকল, আহক এতিয়া আমি কোম্পানী কেনেধৰণে চিলেক্ট কৰিব বা ক্ৰিয়েট কৰিব সেই বিষয়ত আমি আজি দেখুৱাব লৈছো মই এই ভিডিঅ'টোৰ জৰিয়তে। পোনপ্ৰথমে বন্ধুসকল, আপোনালোকক মই এটা অনুৰোধ জনাব বিচাৰিছো, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰিব। মোৰ যদি ভিডিঅ'বিলাক চাই ভাল লাগে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। তো আহক বন্ধুসকল, আজি ষ্টাৰ্ট কৰোঁ। আপোনালোকে কেনেধৰণে টেলি খুলি লোৱাৰ পিছত কোম্পানী এটা ক্ৰিয়েট কৰিব। তো বন্ধুসকল, কোম্পানী এটা ক্ৰিয়েট কৰিব লাগিলে আমি টেলি খুলি লোৱাৰ পিছত যদি আপোনালোকৰ টেলি ERP9 হয়, তেতিয়া আপোনালোকৰ আগত দেখুৱাব ষ্টাৰ্টআপ মেনুখন। এই ষ্টাৰ্টআপ মেনুখনৰ আপোনালোকে কোম্পানী বনাব লাগিলে বা কাম কৰিব লাগিলে, যিটো আপোনালোকৰ ইয়াত দেখুৱাই আছে ৱৰ্ক এডুকেশ্যনেল মোড, সেই অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনালোকে এণ্টাৰ প্ৰেছ কৰিব। তো এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ টেলি খোলা যাব। টেলি খোলাৰ পিছত যদি আমাৰ ইয়াতে কোম্পানী এটা চিলেক্ট হৈ থাকে, তেতিয়া ইয়াতে আহিব গেট অফ টেলি মেনুখন। বন্ধুসকল, এতিয়া মোৰ তাত আহিছে, এইকাৰণে অলৰেডি মোৰ কি কৰা আছে, ইয়াতে এটা কোম্পানী চিলেক্ট কৰা আছে। যদি কোম্পানী এটা চিলেক্ট হৈ থাকে, তেতিয়া এই মেনুখন আহিব গেট অফ টেলি। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ কোম্পানী চিলেক্ট হৈ নাথাকে, তেতিয়া এই মেনুখনৰ ঠাইত আহিব কোম্পানী ইনফো মেনুখন, অৰ্থাৎ য'ত আমি কোম্পানী বনাওঁ বা কোম্পানী বনোৱা থাকিলে চিলেক্ট কৰোঁ, সেই মেনুখন আহিব কোম্পানী ইনফো। এতিয়া বন্ধুসকল, মই ডাইৰেক্টলি কৈছোঁ যে আমি কোম্পানী বনাম কেনেকে। তো কোম্পানী বনাব লাগিলে যিখন মেনুত যাব লাগিব, আৰু কোম্পানী এটা বনোৱা থাকিলে চিলেক্ট কৰিব লাগিলে সেই মেনুখনতে যাব লাগিব, আৰু সেই মেনুখনৰ নাম হৈছে কোম্পানী ইনফো। এতিয়া সেই কোম্পানী ইনফো মেনুখন আমি উলিয়াব লাগিলে কীবৰ্ডৰ পৰা প্ৰেছ কৰিব লাগিব অল্টাৰ F3। তো অল্টাৰ F3 প্ৰেছ কৰাৰ লগে লগে কোম্পানী ইনফো এই মেনুখন আপোনালোকৰ ডিসপ্লেত শ্ব' কৰিব। আৰু এতিয়া আমি কোম্পানী এটা ক্ৰিয়েট কৰিব লাগিলে ইয়াতে যাব লাগিব ক্ৰিয়েট কোম্পানী। বন্ধুসকল, ক্ৰিয়েট কোম্পানী চিলেক্ট কৰিব, চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব। কৰাৰ লগে লগে আপোনালোকৰ আগত ইয়াত কোম্পানী ক্ৰিয়েশ্যন মেনুখন আহি যাব। এতিয়া নেম ইয়াত দেখুৱাই আছে, ইয়াতে নেমত আমি কি দিব লাগিব, যিটো কোম্পানী বনাব গৈছো সেই কোম্পানীটোৰ নাম। এক্সাম্পল আমি দিব বিচাৰিছো ৰেডমি, এণ্টাৰ। তাৰপিছত মেইলিং নেম সেইটো থাকিব, এণ্টাৰ। দেন এড্ৰেছ বুলি কওঁতে এই যিটো কোম্পানী দিছো আমি সেই কোম্পানীটোৰ এড্ৰেছ, অৰ্থাৎ সেই কোম্পানীটো য'ত অৱস্থিত। এক্সাম্পল আমি ইয়াতে দি দিছো গুৱাহাটী, এণ্টাৰ। তাৰপিছত আহিছে কি কাণ্ট্ৰি। কাণ্ট্ৰি বুলি কওঁতে আমাৰ যিটো কাণ্ট্ৰি হ'ব সেইটো আপোনালোকে গমেই পাইছে। কাণ্ট্ৰিটো চিলেক্ট কৰিব। এতিয়া আমাৰ ইণ্ডিয়া, যিহেতু আমি ইণ্ডিয়াৰ হিচাপতে চব কৰিব লাগিব, যিহেতু আমি ইণ্ডিয়াৰ হয়, ইণ্ডিয়া চিলেক্ট কৰিব। তো ইণ্ডিয়া চিলেক্ট কৰাৰ লগে লগে বন্ধুসকল ইয়াতে এটা লক্ষ্য কৰিব, যিটো আমাৰ কাৰেঞ্চি ইনফৰমেশ্যন আছে সেইটো লগে লগে চেঞ্জ হৈ যাব। আপোনালোকে ইয়াতে কাণ্ট্ৰি যিয়ে চিলেক্ট কৰিব, সেই কাণ্ট্ৰি অনুসৰি ইয়াতে কি হ'ব, সেই কাণ্ট্ৰিৰ কাৰেঞ্চি ইনফৰমেশ্যনখিনি লগে লগে ইয়াতে চেঞ্জ হৈ যাব। যদি আমি ইণ্ডিয়াৰ ঠাইত ইয়াতে বেলেগ এটা চিলেক্ট কৰোঁ, তেতিয়াহ'লে ইয়াতে বেলেগ আহিব। মই দেখুৱাই দিছোঁ আপোনালোকক এটা হংকং, ছাপোজ হংকঙৰ কাৰেঞ্চি ইনফৰমেশ্যনখিনি কি হ'ব, ইয়াতে লগে লগে হংকং চিলেক্ট কৰাৰ লগে লগে দেখুৱাই দিছে। এতিয়া যিহেতু আমাৰ ইণ্ডিয়া হয়, আমি ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। তো ইয়ালৈকে যাব লাগিলে কীবৰ্ডৰ পৰা আকৌ বেক স্পেচ প্ৰেছ কৰিব। যদি আমি ওপৰলৈ যাব লাগে, বেক স্পেচ আমি ইয়াতে প্ৰেছ কৰাৰ লগে লগে ওপৰলৈ যাব পাৰিব। আকৌ তললৈকে আহিব লাগে, এণ্টাৰ প্ৰেছ কৰিব। এতিয়া আমি কাণ্ট্ৰিটো চিলেক্ট কৰিব লাগে। এক্সাম্পল যিটো কাণ্ট্ৰি হয় আপোনালোকে সেইটো চিলেক্ট কৰিব। ইণ্ডিয়াৰ য'ৰ হয় ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব আছাম। তাৰপিছত পিনক'ডটো বহুৱাব, আপোনালোকৰ ইয়াতে পিনক'ডটো যি হ'ব। তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব। তাৰপিছত আহিছে মানুহসকল কণ্টেক্ট ডিটেইলছ। কণ্টেক্ট ডিটেইলছ বুলি কওঁতে সকলোৱে গমেই পাইছে কণ্টেক্ট বুলি কওঁতে কি হয়। এটা ফোন নাম্বাৰ লিখা আছে, আপোনালোকে ইয়াতে ফোন নাম্বাৰটো বহুৱাই দিব, যি কোম্পানীটো ফোন নাম্বাৰ হ'ব। মোবাইল নাম্বাৰ বহুৱাব, মোবাইল নম্বৰ যদি আছে, ফেক্স নাম্বাৰ যদি আছে, ফেক্স নাম্বাৰটো বহাই দিব। তাৰপিছত ইমেইল এড্ৰেছ। তো ইমেইল এড্ৰেছটো ইয়াতে জানে সকলোৱে, মেইল চবে আমি ইউজ কৰিয়ে আছোঁ। তো মেইল এড্ৰেছটো ইয়াতে বহাই দিব, redmi@gmail.com। তাৰপিছত আহিছে ৱেবছাইট। ৱেবছাইট বুলি কওঁতে কি, আমি যিকোনো গুগলত যেতিয়া আমি চাৰ্চ কৰিব লগা হয়, তাত এটা ব্ৰাউজিং চাইটৰ কাৰণে আমাক কি লাগিব, ৱেবছাইট এটা প্ৰয়োজন হয়। ঠিক তেনেদৰে যদি কোম্পানীটোৰ কিবা ৱেবছাইট থাকে ইয়াতে বহাই দিব, নাথাকিলেও একো নাই। যদি কিবা কোম্পানী যিটো কোম্পানী বনাম সেই কোম্পানীটোৰ যদি কিবা ৱেবছাইট থাকে, ইয়াতে আপোনালোকে সেই
ৱেবছাইটটো বহাই দিব এক্সাম্পল ইয়াতে আমাৰ www.redmiindia.com তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব তো বন্ধুসকল এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে আমাৰ দেখুৱাইছে বুক এণ্ড ফাইনেন্সিয়েল ইয়াৰ তো বুক এণ্ড ফাইনেন্সিয়েল ইয়াৰ বুলি কওঁতে আমি সকলোৱে গমেই পাওঁ যে আমাৰ এনুৱেল ইয়াৰ প্ৰত্যেকে আমাৰ কি কৰিব লাগে এনুৱেলি হিচাপবিলাক দিব লগা হয় আৰু সেই এনুৱেলি যিটো হিচাপ আমাৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হয় 1/4 পৰা কেতিয়াও জানুৱাৰীৰ পৰা লগে লগে ষ্টাৰ্ট নহয় নতুন ইয়াৰ পৰাৰ লগে লগে এইটো আমাৰ ষ্টাৰ্ট হয় 1/4 আৰু 1/4 এইটো আমাৰ ডেটটো এটাই থাকে যিমান আমাৰ ইয়াৰ চেঞ্জ নহওক কিয় ডেট এটাই থাকিব 1/4 মাত্ৰ আমাৰ ইয়াৰটো চেঞ্জ হয় তো ইয়াৰটো এতিয়া 2019 আহিছে অকল 2019 আমাৰ দিছো হয় ইয়াতে এতিয়া 2019 কেতিয়া আহিছে যেতিয়া আমাৰ 2019ৰ 31 মাৰ্চ কমপ্লিট হৈছে অৰ্থাৎ মই এক্সাম্পল এটা আপোনালোকক দিব বিচাৰিছো যে 19 কেতিয়াৰ পৰা হ'ল যেতিয়া আমাৰ 2019ৰ 31 মাৰ্চ কমপ্লিট হৈছে তেতিয়াহে কি হৈছে 2018ৰ ইয়াৰটো কমপ্লিট হৈ গৈছে তো বন্ধুসকল সেইকাৰণে ইয়াতে কি আহিছে আকৌ 1/4 অৰ্থাৎ আমাৰ ফাইনেন্সিয়েল ইয়াৰটো হৈছে 1/4 আৰু যিটো ৰানিং ইয়াৰটো আমাৰ ষ্টাৰ্ট হয় আকৌ যেতিয়া আমাৰ এক্সাম্পল 2019 আহিলে 2019টো আমাৰ ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা যেতিয়া 2019ৰ 31 মাৰ্চ কমপ্লিট হৈছে তো 31 মাৰ্চ কমপ্লিট হোৱাৰ লগে লগে ইয়াতে আহি গৈছে 1/4/2019 তো যিটো ৰানিং ইয়াৰ হ'ব ৰানিং ইয়াৰটো 31 মাৰ্চ যেতিয়া কমপ্লিট হ'ব তেতিয়াহে আমি কি কৰিব লাগে ইয়াতে চনটো চেঞ্জ কৰি দিব লাগে দেন বুক বিগিনিংছ সেইটো আমাৰ প্ৰথম যিটো ডেট থাকিব সেইটো চেঞ্জ কৰাৰ লগে লগে তলতো অট'মেটিক চেঞ্জ হৈ থাকিব একে থাকিব সেইটো একো কৰিব নালাগে দেন এণ্টাৰ প্ৰেছ কৰিব তাৰপিছত আহি গৈছে কি পাছৱৰ্ড ইফ এনি সিকিউৰিটি কন্ট্ৰলত ইয়াত দেখুৱাই আছে পাছৱৰ্ড বুলি কওঁতে বন্ধুসকল ইয়াতে আপোনালোকে যদি এই কোম্পানীটোৰ কোনেও খুলি চাব নোৱাৰাকে কি ফচাৰ আছে কি আপোনালোকে ইয়াত ফচাৰ বনাই থৈছে কোনেও যদি চাব নোৱাৰাকে ইয়াতে পাছৱৰ্ড দিব বিচাৰে পাছৱৰ্ড আপোনালোকে XYZ যিকোনো পাছৱৰ্ড দিব তাৰপিছত আকৌ ৰিপিট কৰিব দিব ৰিপিট কৰাৰ পিছত আপুনি এণ্টাৰ প্ৰেছ কৰিব তো এণ্টাৰ প্ৰেছ কৰাৰ পিছত আহিছে এবাৰ ইউজ সিকিউৰিটি কন্ট্ৰল বন্ধুসকল মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো পাছৱৰ্ড আৰু সিকিউৰিটি এই দুটা বেলেগ বেলেগ হয় আপোনালোকে যদি পাছৱৰ্ড ইউজ কৰে তেতিয়াহ'লে আপোনালোকৰ কোম্পানীটোত পাছৱৰ্ড লাগিব যেতিয়া কোম্পানীটো খুলিব আৰু ইউজ সিকিউৰিটি কন্ট্ৰল এই সিকিউৰিটি কন্ট্ৰল যদি আপোনালোকে ইয়েছ কৰে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব যিটো টেলি এপ্লিকেশ্যন থাকিব টেলি ছফ্টৱেৰটো খোলাৰ লগে লগে কি হ'ব সিকিউৰিটি কন্ট্ৰল অৰ্থাৎ এডমিনিষ্ট্ৰেটৰ আইডি বিচাৰিব আৰু তাৰ পাছৱৰ্ড বিচাৰিব সেইকাৰণে বন্ধুসকল এইটো কেতিয়াও ইয়েছ নকৰিব পৰালৈকে নোৱে ৰাখিব যদি আপোনালোকৰ পাৰ্চনেল কম্পিউটাৰ হয় কোনোবাই লগাব বিচাৰে কেনেকৈ লগাব লাগিব এইটো মই দেখুৱাই দিছো কিন্তু অফিচিয়েলি হ'লে আপোনালোকে কেতিয়াও এইটো সিকিউৰিটি কন্ট্ৰল ইয়েছ নকৰিব কাৰণ অফিচিয়েলি হ'লে বেলেগেও কাম কৰিব তাত আপুনি লগোৱা বা যিসকলে ইয়াতে পাছ হয় এডমিনিষ্ট্ৰেটৰ আইডি বা পাছৱৰ্ড লগাব সেইখিনি নাজানিব সেইকাৰণে এইটো ইয়েছ নকৰিব পাৰ্চনেল পিচি হ'লে লগাব কিন্তু ইয়েছ কৰাৰ পিছত কি কৰিব লাগে সেইটো মই দেখুৱাই দিছো এবাৰ ইয়েছ কৰিব কৰাৰ পিছত এণ্টাৰ ইয়াত দেখুৱাইছে নেম অফ এডমিনিষ্ট্ৰেটৰ আইডি এটা দিব পাছৱৰ্ড দিব আকৌ সেই পাছৱৰ্ডটো ৰিপিট কৰিব এণ্ড ইউজ এডিট ফিউচাৰ যদি আপোনালোকে এইটো লগাই থ'ব বিচাৰে ইয়েছ কৰিব কৰি এণ্টাৰ প্ৰেছ কৰিব কিন্তু বন্ধুসকল এইটো আপোনালোকক মই আকৌ কৈছো ইয়েছ নকৰিব কাৰণ ইয়েছ কৰিলে এপ্লিকেশ্যনটো পিছত কোনোবা ব্যক্তিয়ে খুলিলে সেইটো এডমিনিষ্ট্ৰেটৰ আইডি আৰু পাছৱৰ্ড নোহোৱাকে কেতিয়াও খুলিব নোৱাৰিব তো এইটো নোৱে থাকিব দিব তাৰপিছত এণ্টাৰ প্ৰেছ কৰিব প্ৰেছ কৰাৰ লগে লগে ইয়াত আহিছে বেষ্ট কাৰেঞ্চি ইনফৰমেশ্যন তো বন্ধুসকল মই অলৰেডি কৈ দিছো যিটো আমাৰ কাণ্ট্ৰি হ'ব আমাৰ ইণ্ডিয়াৰ কাৰেঞ্চি ইনফৰমেশ্যনখিনি ইয়াতে আহি গৈছে যদি আপোনালোকে ইণ্ডিয়াৰ ঠাইত বেলেগ চিলেক্ট কৰে তেতিয়া তাৰ ইনফৰমেশ্যনখিনি আহিব এইখিনি ঠিকে থাকিব এইখিনি অট'মেটিকেলি চেঞ্জ হ'ব ইয়াতে একো কৰিব নালাগে জাষ্ট ইয়াতে এণ্টাৰ প্ৰেছ কৰি যাব এণ্টাৰ প্ৰেছ কৰি কি কৰিব আপোনালোকে লাষ্ট অপশ্যনটোত গৈ এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে দেখুৱাইছে একচেপ্ট য়েছ অৰ নো যদি আপোনালোকে এই কোম্পানীটো ছেভ কৰি দিব বিচাৰে তেতিয়াহ'লে য়েছৰ কাৰণে এণ্টাৰ প্ৰেছ কৰিব আৰু যদি ছেভ কৰিব নিবিচাৰে তেতিয়াহ'লে কি কৰিব ইয়াতে এণ্ড প্ৰেছ কৰিব তো এণ্টাৰ প্ৰেছ কৰিলোঁ এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে বন্ধুসকল আমাৰ কোম্পানীটোত যিখিনি ডাটা ইয়াতে আমি এণ্ট্ৰি কৰাইছিলোঁ সেই নামটোত সেই ডাটাখিনি কি হৈ গ'ল সেই নামটোত ছেভ হৈ গ'ল তো বন্ধুসকল আমি এনেধৰণে কি কৰিব লাগে কোম্পানী এটা ক্ৰিয়েট কৰিব লাগে তো নেক্সট আহিছো বন্ধুসকল যে আমি কোম্পানী এটা ক্ৰিয়েট কৰাৰ পিছত আমাৰ কোম্পানী এটা ক্ৰিয়েট কৰা হৈ গ'ল কোম্পানীটো ক্ৰিয়েট কৰা হোৱাৰ পিছত কেতিয়াবা কিছুমানৰ ইয়াতে কোম্পানীটোত হয়তো এড্ৰেছ দিওঁতে ভুল হ'ব পাৰে বা স্পেলিং মিষ্টেক হ'ব পাৰে বা কিবা ইয়াতে ডাটা এণ্ট্ৰি কৰোঁতে ৰৈ গ'ল সেইবিলাক কেনেকৈ আকৌ আপোনালোকে সেই কোম্পানীটো আকৌ এণ্ট্ৰি কৰিব তো বনোৱা কোম্পানীটোত আকৌ যদি আপোনালোকে কিবা ডাটা এণ্ট্ৰি কৰিব ৰৈ গ'ল বা স্পেলিং ভুল হৈছে আকৌ ঠিক কৰিব লাগে তেতিয়া সেই কোম্পানী ইনফো মেনুখনতে এটা অপশ্যন আছে কি অল্টাৰ তাত যাব সেই অল্টাৰ চিলেক্ট কৰিব অল্টাৰ চিলেক্ট কৰি কি কৰিব এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে আপোনালোকৰ ডিছপ্লে দেখুৱাইছে লিষ্ট অফ কোম্পানীজ এতিয়া কোনটো কোম্পানীৰ ডাটা ভুল হৈছে সেইটো চিলেক্ট কৰিব চিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিব কৰাৰ লগে লগে আপোনালোকৰ আগত দেখুৱাই দিছে কোম্পানী অল্টাৰনেশ্যন এই মেনুখন
অৰ্থাৎ আমি কোম্পানী ক্ৰিয়েট কৰোঁতে যিখন মেনু আহিছিলে সেই ধৰণে মেনুখন আহিছে, মাত্ৰ আমি ইয়াতে যি ডাটা ভুল হৈছে সেইটো চাই লৈ আমি কাটি, যদি ভুল হৈছে শুদ্ধ কৰাই দিম, যদি এন্ট্ৰি কৰিব ৰৈ গৈছে সেইটো আমি এন্ট্ৰি কৰাই দিম, দি আকৌ ঠিক আগৰ দৰে আমি কি কৰিব লাগিব, এণ্টাৰ প্ৰেছ কৰি কৰি এইটো একচেপ্ট কৰাই দিব লাগিব। দিয়াৰ লগে লগে বন্ধুসকল এইটো কি হ'ব, আকৌ ডাটাটো আকৌ এন্ট্ৰি হৈ যাব। তাৰপিছত বন্ধুসকল একচেপ্ট কৰাৰ পিছত আমাৰ আকৌ ইয়াতে লিষ্ট অফ কোম্পানী মেনুখন দেখুৱাইছে। লিষ্ট অফ কোম্পানী মেনুখন এইকাৰণে দেখুৱাইছে, আমি অল্টাৰ অপশ্যনত আছো। এতিয়া আমি আকৌ ইয়াৰ পৰা যদি আমি বেক হ'ব লাগে, সেই কোম্পানী মেনুখনলৈকে যাব লাগে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, কীবৰ্ডৰ পৰা স্কেপ প্ৰেছ কৰিব। ইয়েছ যিটো চি আছে সেই বুটামটো স্কেপ কৰো আমি, সেইটো চুজ আপোনালোকে প্ৰেছ কৰিব। প্ৰেছ কৰাৰ লগে লগে আকৌ আপোনালোক কোম্পানী মেনুখনলৈকে বেক হৈ যাব পাৰিব। তো বন্ধুসকল গম পালো যে আমি এটা কোম্পানী ক্ৰিয়েট কৰিব লাগিলে কেনেধৰণে ক্ৰিয়েট কৰিব লাগিব, বা ক্ৰিয়েট কৰা কোম্পানীটোৰ যদি কেতিয়াবা ডাটা এন্ট্ৰি কৰিব ৰখি গ'ল বা স্পেলিং ভুল হয় কোম্পানীটো আমি ক্ৰিয়েট কৰোঁতে, তেতিয়া কেনেধৰণে শুদ্ধ কৰিব লাগিব নিশ্চয় আপোনালোকে গম পালে। যদি মোৰ ভিডিঅ'টো চাই বন্ধুসকল ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে মই ইয়াৰ পিছত আপোনালোকৰ মাজত লৈ আহিম নেক্সট ভিডিঅ'টি, যে আপোনালোকে অলৰেডি বনাই থোৱা কোম্পানী এটা কেনেধৰণে চিলেক্ট কৰিব, বা ইয়াতে 2-3টা কোম্পানী খোল খাই থাকিলে আমি কেনেকে বন্ধ কৰিব লাগিব, সেই আটাইখিনি মই নেক্সট ভিডিঅ'টোত লৈ আহিম। আপোনালোকে চাব নাপাহৰিব। আজিলৈ এৰিছো বন্ধুসকল, ধন্যবাদ।